আৰু আজি মই এনেকৈ ইয়েৰফোন লৈ ক'ব লাগিব যিহেতু মোৰ লাষ্ট ভিডিঅ'ত একদম ভইচটো সৰু আহিছিলে মই ইয়েৰফোন নলোৱাকৈ কৈছিলোঁ মই মাইক অৰ্ডাৰ দিছোঁ কিন্তু অলপ দিন লাগিব আহোঁতে চ' এতিয়া মই এইটো দিয়ে কাম চলাব লাগিব আৰু আজিৰ টাইটেল দেখিটো গম পাইছেই চাগে কিহৰ টপিক হ'ব কিহৰ টপিকৰ ওপৰত যে ভিডিঅ'টো মই বনাইছোঁ হয় আজি মই মেকআপ লুক এটা ক্ৰিয়েট কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' নতুনকৈ চাইছে বা মোৰ চেনেলত নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে গম পায় আৰু বেছি কথা নাপাতো বেছি দেৰি নকৰি আহক আজিৰ ভিডিঅ'টো চাই লওঁ এতিয়া মই প্ৰথমে টোনাৰ লগাই ল'ম আপোনালোকেতো স্কিপো কৰিব পাৰে কিন্তু মই লগাইছোঁ আৰু এইটো মোৰ টোনাৰটো হৈছে গুড ভাইবছৰ ৰ'জ গ্লো টোনাৰ তাৰপিছত মই লগাম চিৰামটো গুড ভাইবছৰে হয় ৰ'জেপ চিৰামটো লগাই মই অলপ টাইম ভালদৰে মাছাজ কৰি ল'ম চিৰামটো ভালদৰে এবজৰ্ব নকৰালৈকে মই মাছাজ কৰি ল'ম গোটেই মুখখনত ভালদৰে তাৰপিছতে মই লগাইছোঁ গুড ভাইবছৰে অৰেঞ্জ জেল মই মইশ্চাৰাইজাৰ নলগাওঁ মানে যিহেতু এতিয়া গৰম সেইটো কাৰণে মই মইশ্চাৰাইজাৰ লগাব মন নকৰিলোঁ জেলটোৱে লগাইছোঁ আৰু এইটো জেল লগাইছোঁ মই এতিয়া প্ৰাইমাৰৰ কামো কৰি দিব এতিয়া গৰমত আপোনালোকে মইশ্চাৰাইজাৰ নলগালেও হয় যদি আপোনালোকৰ নৰ্মেল স্কিন হয় মোৰ কম্বিনেশ্যন স্কিন হয় তো মই ইমান মইশ্চাৰাইজাৰ নলগালেও হয় গৰম দিনত আৰু যিহেতু চিম্পল মেকআপ লুক তো প্ৰাইমাৰো নলগাওঁ সেইকাৰণে মই জেলটোৱে লগাই লৈছোঁ তাৰপিছতে মই লিপ বাম লগাইছোঁ যেতিয়ালৈকে মই লিপষ্টিক লগাম তেতিয়ালৈকে মোৰ লিপছটো মইশ্চাৰাইজ হৈ যাব ভালকৈ তাৰপিছত মই ইউজ কৰিছোঁ ফিটমি ফাউণ্ডেশ্যন মোৰ শ্বেড হৈছে 220 মই ফাউণ্ডেশ্যন লগাওঁতে ব্ৰাছ ইউজ নকৰোঁ মই বিউটি ব্লেণ্ডাৰ ইউজ কৰিম ব্ৰাছত মই ইমান কমফৰ্টেবল নহয় চ' মই বিউটি ব্লেণ্ডাৰ ইউজ কৰোঁ আপোনালোকে যোনটোতে ভাল পায় সেইটোৱে ইউজ কৰিব পাৰে মই ভালদৰে এতিয়া লগাই লৈছোঁ ফাউণ্ডেশ্যন গোটেই মুখখনত আৰু ডিঙিটো লগাব ডিঙিত যদি নলগাই মুখ আৰু ডিঙিৰ যেতিয়া কালাৰটো চেঞ্জ হৈ থাকে বহুত বেয়া লাগে এতিয়া ব্লেণ্ড কৰি ল'ম মই তাৰপিছতে মই লগাইছোঁ এইচ ডি প্ৰ' কনচিলাৰ বেছিকৈ কনচিলাৰ নলগাওঁ মই আজি আৰু এইটো কনচিলাৰ মোৰ ইমানো মোৰ কাৰণে বেছি লাইট নহয় চ' ফাউণ্ডেশ্যন লগাৰ পিছত মিলিয়ে গৈছে চ' মই চিম্পল মেকআপ লুক যিহেতু সেইকাৰণে মই বেছিকৈ কনচিলাৰো নলগাওঁ এতিয়া মই কনচিলাৰটো ব্লেণ্ড কৰি লওঁ ভালকৈ কনচিলাৰ লগোৱা হৈ গ'ল এতিয়া মই পাউডাৰ লগাইছোঁ কম্পেক্ট পাউডাৰ ফিটমিৰে মই কম্পেক্ট পাউডাৰটো ইউজ কৰিছোঁ ইয়াতে দেখা থাকি গ'ল কিন্তু মই ফিটমিৰে কম্পেক্ট পাউডাৰ ইউজ কৰিছোঁ অলপ লগাইছোঁ বেছিকৈও পূৰা ড্ৰাই হৈ যাব ভাল নালাগে মোৰ বেছিকৈও লগোৱা নাই আৰু তাৰপিছতে মই ইয়াতে কণ্টুৰ পেলেট লৈছোঁ কণ্টুৰিঙৰ কাৰণে কিন্তু মই অকল মোৰ নাকতহে কণ্টুৰিং কৰিম যিহেতু চিম্পল মেকআপ লুক হয় চ' মই ইমান কণ্টুৰিং নকৰোঁ অকল নাকত কৰিম আপোনালোকে নকৰিবও পাৰে যদি আপোনালোকৰ নাকৰ শ্বেপ ধুনীয়া হয় বাট মোৰ ইমান ভাল নহয় চ' মই নাকত কৰিছোঁ অলপ আৰু তাৰপিছত মই আইব্ৰ'টো বনাম আইব্ৰ' পেঞ্চিলো ল'ব পাৰে আপোনালোকে মই এইটো ইউজ কৰিছোঁ
ইয়াৰ পিছতে মই ল'ম মৰ্ফি পেলেটৰ ব্ৰাউন শ্বেডৰ আই শ্বেডোটো। এইটো চিম্পল একদম নেচাৰেল নিচিনা লাগিব লাগে, আৰু সেইকাৰণে মই এইটো এটা ব্ৰাউন কালাৰটোৱে লৈছোঁ, যাতে ইমান গমো নাপায় মানুহে আৰু মোক ভালো লাগে। এইটো ভালকৈ মই ব্লেণ্ড কৰি ল'ম আই শ্বেডোটো। যোনডাল আইশ্বেডৰ ব্ৰাছেৰে মই আইশ্বেডো লগাইছিলোঁ, সেইডাল ব্ৰাছেৰে মই চকু তলতো লগাম। কাজল ইউজ নকৰোঁ, মই সেই ব্ৰাউন কালাৰটোৱে অলপ লগাম। আৰু তাৰপিছত মোৰ থাকি গৈছিলে মাস্কাৰাৰ লগত ভিডিঅ'টো মোৰ ডিলিট হৈ গৈছিলে, চ' মই আকৌ এড কৰিবলগীয়া হ'ল। তাৰপিছত মই ইয়াত লগাইছোঁ চিৱান্না কালাৰ্ছৰ ব্লাছাৰ, অলপ লাইটকৈ, বেছি নলগাওঁ। আৰু তাৰপিছত মই লগাইছোঁ ব্লু হেভেনৰ পিংক শ্বেডত লিপষ্টিক, অলপ লাইটকৈ। হৈ গ'ল, I'm ready। কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্ট কৰি। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব মোক মোৰ আজি লুকটো কেনেকুৱা লাগিলে আৰু আজি টিউটৰিয়েলটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি নহয় একচুৱেলি যোৱাকালি 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আৰু মই 100তে ইমানেই ফূৰ্তি লাগিছে মোৰ, মানে চাগে আৰু 1000 মান হ'লে চাগে মই বেহুচে হৈ যাম নেকি। যি কি নহওক, থেংক ইউ ছ' মাছ। আপোনালোকে মোৰ নতুন চেনেল হয় যদি ছাপোৰ্ট কৰিলে এনেকৈ ছাপোৰ্ট কৰি যাব বুলি মই আশা ৰাখিছোঁ। মই নতুন ভিডিঅ' লৈ আহিম, তেনেকেই আকৌ ছাপোৰ্ট কৰিব। চ' আজিলৈ ইমানেই, বাই বাই।